আৰু ময়ো এয়া আনিছোঁ পঞ্চমৃত আৰু এইবিলাক সঁজুলি আনিছোঁ আৰু এই যে ভিতৰলৈ যাওঁ দেখাই থাকিম আপোনালোকক সকলোখিনি আজি দিনটো কি কি কৰোঁ আৰু শনি মন্দিৰত যাব লাগিব আৰু মোৰ কৰ্মস্থলীটো যাম এবাৰ দেখাই থাকিম সকলোখিনি চাই থাকক এতিয়া মই চাই দিওঁ শনিবাৰৰ দিনাখন যিহেতুকে মোৰ ব্ৰত থাকে সেইদিনাখন শিৱৰাত্ৰি একেলগে পৰিলে মই আমাৰ গাঁৱৰ মন্দিৰৰ পৰা গৈ শনি মন্দিৰত গ'লোঁ আৰু আমাৰ খুৰীহঁতো গৈছিলে খুৰীহঁতে সোনকালে গৈ সোনকালে গুচি আহিছে ময়ো গ'লোঁ খুৰীহঁতৰ লগত আৰু সেইদিনাখন খুব হেৰেঙা আছিলে মানুহ শনি মন্দিৰত বেছি মানুহ নাছিল কাৰণ পূজাৰীৰ নিমন্ত্ৰণ আছিলে শিৱ পূজাৰ কাৰণে আমি সোনকালে গুচি আহিলোঁ এয়া হৈছে পুৰী পাৰত এয়া মই আহি পালোঁ ভূপেশ্বৰ দেৱালয় শনি মন্দিৰৰ পৰা আহি প্ৰথমতে গ'লোঁ আমাৰ ৰাজহুৱা মন্দিৰত তাৰপিছত শনি মন্দিৰ গ'লোঁ যিহেতুকে আজি শিৱৰাত্ৰিৰ দিনাখনে শনিৰ বাৰ পৰিছে মই শনিবাৰে প্ৰত্যেক শনিবাৰে মই শনি মন্দিৰত যাওঁ আজি শিৱৰাত্ৰি পৰিছে ভালে পালোঁ মই শনি মন্দিৰত গ'লোঁ আমাৰ মন্দিৰৰ পৰা গৈ তাৰপিছত আহিছোঁ মই ভূপেশ্বৰ দেৱালয় সেয়া ভূপেশ্বৰ দেৱালয়ত বহুত মানুহ আছে মই ৰাস্তাৰ পৰা দেখাইছোঁ ইফালে আছে এটা গণেশ মন্দিৰ আৰু এইখন গেট মই দেখাইছোঁ প্ৰথম আৰু বহুত মানুহ হৈছে ভাল লাগিছে মই ভিতৰলৈ যাম আৰু আপোনালোকক দেখাই থাকিম আহিছোঁ মই গণেশ মন্দিৰত এয়া গণেশ মন্দিৰ যিহেতুকে গণেশ মন্দিৰ প্ৰথম পূজা কৰা হয় মই গণেশ ৰাস্তাৰ কাষতে যিহেতুকে গাড়ীৰ পৰা নামি গণেশ মন্দিৰ মই গণেশ মন্দিৰত আহিছোঁ এবাৰ আহিছোঁ মোৰ মণ্ডপলৈ বহুত মানুহ হৈছে বহুত মানুহৰ সমাগম হৈছে আৰু এইফালে দেখাছোঁ মই বহুত মানুহ আৰু আহিব আছে এনেকৈ বহুত মানুহ আছে আৰু ময়ো ভোগ নাখাওঁ মই যামেই মই চাকি দিব আহিছোঁ যাত্ৰীসকলৰ কাৰণে এই পায়সৰ ব্যৱস্থা কৰা হৈছে ধূপ যাত্ৰী দি সকলোৱে ওলাই আহি এই পায়সৰ ওচৰত বহে আৰু এটা বাতি লয় আৰু এয়া দেখিছে ইমান দীঘলীয়া শাৰী কেতিয়াকৈ শেষ হ'ব মানে হিচাপ নাই মই লাইন দেখি মানে ভয় খাই গ'লোঁ আৰু তাৰ পৰা ওলাই আহি বাহিৰতে ধূপ চাতি দি এনেকৈ ওলাই গুচি আহিলোঁ আৰু এয়া বাহিৰতো ইমান চাতি বন্তি দিছে বাহিৰ মানে ভিতৰতে এটা ডাঙৰ মন্দিৰ আছে মন্দিৰটোৰ ভিতৰতে এনেকৈ দিব দিছে কাৰণ গাঁৱলৈ যোনে যায় সেয়া লাইট ওচৰতে এইটো বৈষ্ণৱদেৱীৰ মন্দিৰ মই বৈষ্ণৱদেৱীৰ মন্দিৰত গ'লোঁ আৰু বাহিৰতে ছাতি দি থৈ গুচি আহিলোঁ কাৰণ যিহেতুকে মই অকলে গৈছিলোঁ আৰু ভিতৰত খুব মানুহ সোমাই আছে মই বাহিৰতে ছাতি বন্তি দি মই গুচি আহিলোঁ ভূপেশ্বৰৰ পাৰ্বতী সূতালৈ কাৰণ মই পাৰ্বতী সূতাত কিবা এটা বস্তু দিব লাগিছিলে ইয়াৰ ৰঙা কাপোৰ পাৰ্বতী মাৰ শাৰী এখন মই ওপৰত উঠিব যদিও নোৱাৰোঁ ওপৰত উঠিব লাগে বহুত তলতে দি থৈ আহিম বুলি ভাবিছোঁ কিন্তু অকলে আহিছোঁ মোৰ লগত
আৰু আছে এতিয়া চিনাকি মানুহ, কিন্তু সিহঁত অহা নাই। বেলেগ মানুহ আহি আছে, মই সিহঁতৰ লগত আহি আছোঁ। আৰু এইটো দি থৈ যাওঁ, মোৰ দিব লগা আছিল। সেইবাৰ ইয়াৰ পৰা যাই মোৰ যদি সময় পাওঁ কৰ্মস্থলীত যাম, যদি মোৰ দেৰি হয় আৰু তেতিয়াহ'লে মোৰ ৰাজহুৱা নামঘৰতে যাব লাগিব। আৰু তাৰপিছত ৰাতি আছে ছোৱালী মানুহৰ নাম মানে পৰ্বটো অলপ দেখাম, গোটেইখিনি নেদেখালেও। মা পাৰ্বতী কোঠা আৰু মহাপ্ৰভু গোপাল থান, গোপেশ্বৰ দেৱালয় এইফালে উঠি যাব লাগে। এতিয়া মই গৈ আছোঁ ওপৰলৈ উঠি বহুত চিৰি বগাব লাগিব, ভাগৰে লাগি গৈছে। এতিয়া আজি প্ৰথম আহিছোঁ। এয়া পাৰ্বতীহঁতৰ ওপৰৰ দৃশ্য, মই মানে আজি প্ৰথম আহিছোঁ, মানে তলৰ পৰা গৈছোঁ, আজি প্ৰথম আহিছোঁ। ইমান সুবিধা হৈছে আজিকালি আহিব পৰা, ফুৰা আহিছোঁ। ঠিক আছে, চিনিয়ে পাব তোমাৰ মোকো দেখা বুলি চিনি পাব। মই বেছি মানুহ চিনি নাপাওঁ ন। নামি গৈ আছোঁ, দেখিছেনে ইমান চিঞৰ চিৰি। পাৰ্বতীহঁতত চাকি বন্তি জ্বলাই দিলোঁ আৰু ভিডিঅ' তেনেকৈ কৰিব নোৱাৰিলোঁ, একেবাৰে উঠাৰ অসুবিধা, নামি অহা অসুবিধা, খুব ভয় লাগে, থিয় একেবাৰে, আৰু বহুত ল'ৰাবিলাক আছে, ভাল নালাগে। সেইকাৰণে মই বেছি দেৰি নকৰিলোঁ, আহিলোঁ। সন্ধিয়া সময় আমাৰ ঘৰৰ গধূলি মানে চোতালৰ আগত তুলসী তলত এয়া আমি চাকি বন্তি জ্বলালোঁ। এতিয়া মন্দিৰলৈ যাম আৰু ৰুমে দিছোঁ এটা আমাৰ যিহেতুকে নিয়ম আছে, কিছুমানে দিয়ে বাৰু, কিছুমানে নিদিয়ে। আৰু এয়া মই থালখনত লৈছোঁ ধূপ আৰু চাকি, কাৰণ ৰুমত দিম, যিহেতুকে আমাৰ অসমীয়া, আমি হিন্দু সমাজৰ, আৰু সেই হিন্দু সমাজৰ নিয়ম অনুসৰি আমি কিছুমানে ঘৰে ৰুমে এনেকৈ চাকি দিয়ে, কাতি বিহু দিয়ে, দেৱালীত দিয়ে, কিন্তু মই আজি লৈছোঁ যিহেতুকে শিৱৰাত্ৰি, বেয়া লাগে। প্ৰত্যেকটো ৰুমতে এটা দিম বুলি মই তুলসী তলতো দিলোঁ, আৰু এয়া থাপনাৰ গুৰিটো দিলোঁ, আৰু এতিয়া মই ৰুমে দিম। আৰু এয়া ধূপ চাতি জ্বলি আছে। সন্ধিয়া সময় আকৌ নামঘৰলৈ আহিলোঁ, যিহেতুকে পূজা আমাৰ দিনত কৰা নাই, আমাৰ পূজা আছে ৰাতি। আৰু এয়া সকলো আহিছে পূজাত, ময়ো গ'লোঁ পূজাত গধূলি সময়ত। আৰু এয়া চাকি বন্তি দিছে আৰু পূজাৰী আহিছে, এতিয়া হোম যজ্ঞ চলিব। আৰু আয়তীসকলে ইয়াতে নাম ধৰি আছে, আৰু এক্সট্ৰা নাম আহিব, ছোৱালীৰ নাগেৰা নাম আছে, সেই নাগেৰা নামতো চাম বুলি ভাবিছোঁ। সেয়ে সোনকালে ওলাই গ'লোঁ, চাকি বন্তি জ্বলালোঁ, আৰু সকলোৱে চাকি বন্তি জ্বলালে আৰু নামত বহিলে। আমি বাহিৰতে ৰৈ দিলোঁ, বাহিৰত যিহেতুকে নেগেৰা নামৰ পাৰ্টিটো আহি পালে ইতিমধ্যে, গতিকে আমি তাত বহি পূজা পাতল কৰি বাহিৰতে বহিলোঁ। আৰু ইয়াতে পায়স দিছিলে, আমি খৰধৰকৈ খাই আছোঁ, কাৰণ নামৰ মানে ছোৱালীবিলাক আহিছে, নামৰ দলটো, আৰু আয়তীসকলে ভিতৰত নাম ধৰি আছে, দেখাইছোঁ। পূজা কৰি আছে, নামতি দল আহি আছে সেইফালে, দেখাবলৈ দেৰি কৰি। দৰং নে বাইদেউ? দৰং আছিল ন?
বাহিৰত নামবাজি চলি আছে আৰু ভিতৰত বামুণে হোমযজ্ঞ চলাই আছে। খুব সুন্দৰ পৰিৱেশ, খুব ভাল লাগিলে মনটো। এনেকৈ পূজা পাতল কৰি থাকিলে মন্দিৰলৈ গ'লে এনেও ভাল লাগে, পবিত্ৰ পবিত্ৰ লাগে। চাও ফালে চাও শিবরূপিণী অনাদি জগদীশয় নমো হরি হরত্মনে ওম নমস্তুভ্যং বীরবংশ নমস্তে দিব্যসুকুশি নমো পিনকামস্ত। যোৱা ৰাতি মানে যোৱাকালি আৰু শিৱ মন্দিৰ গ'লোঁ, আমাৰ ৰাজহুৱা শিৱ মন্দিৰ গোপেশ্বৰ দেৱালয় গ'লোঁ, পাৰ্বতী সূতা গ'লোঁ। আৰু যিহেতুকে মোৰ শনিবাৰত ব্ৰত আছে, শনিবাৰেতো প্ৰত্যেক শনিবাৰে যাওঁ। আপোনালোকক আগৰ ভিডিঅ'টোত মই দেখাইছোঁ শনিবাৰে ব্ৰত থাকে। আৰু যিহেতুকে কালি শনিবাৰ আছিলে আৰু শিৱৰাত্ৰি আছিলে, একেলগে দুটা পৰি গ'ল আৰু মোৰে সৌভাগ্য বুলি ক'ব লাগিব। আৰু ৰাতি নাম চালোঁ আমাৰ ৰাজহুৱা নামঘৰত। ৰাতি হ'ল, বেছি দেৰিলৈকে মানে থাকিলোঁ, থকাৰ কাৰণে ৰাতি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আৰু আজি আহিছোঁ আমি পথাৰত, আমাৰ বম পাৰ্টি এটা আছে না। এয়া বাল্টি চাল্টি লৈ আহিছোঁ, চাই সেইফালে চা এইবিলাক। আৰু পোৱালিটোৱে ডেক্সি এটা লৈ আহিছে চাহ। এয়া আমি গোটেইকেইজন আহিছোঁ আৰু খুব ধূলিৰ কাৰণে এনেকৈ মানে আহিব লগা হৈছে। ৰাস্তাটো খুব ধূলি হৈছে। তাত আমি মাটি কাটি আছোঁ আৰু পথাৰত জংঘল কাটিছোঁ। আজি তাত পাৰ্টি এটা চলিব। ৰান্ধনি গৈছে ভাত বনাবৰ কাৰণে, গোটেই যোগাৰখিনি লৈ গৈছে। আমি অলপ দেৰিকৈ আহিলোঁ, যিহেতুকে মানুহ গৈছে, গতিকে আমি দেৰিকৈ গ'লেও কথা নাই। আৰু তাত খানা যিহেতুকে খাম, আজি দিনটো থাকিম বুলি ভাবিছোঁ ৰাতিলৈকে, গতিকে আপোনালোকক দেখাই থাকিম বাৰু। এতিয়া গৈ আছোঁ, আহক আপোনালোকক আমাৰ লগতে একেলগে যাওঁ। এয়া মাটি কাটি আছে আৰু আমি আহি পালোঁ। ইয়াতে ৰন্ধা বঢ়াৰ যোগাৰটো কৰা হৈছে আগফালে। মিস্ত্রি নাকি ধামাকা পাৰ্টি চলিব এতিয়া। আমাৰ মাংস চাংস বজাৰ আনিছোঁ, কিন্তু জুই ধৰাই নাই এতিয়ালৈকে। আমি আৰু জুই ধৰিম আৰু ভাবিছিলোঁ, ইয়াতে কোনোবাই বনাই থৈ দিছে, আমি খাম, কিন্তু নহ'ব আৰু।
আলু ভাজাই আছোঁ আৰু পলিকে মাংস বনাই আছে। গগৌ খৰি চাই আনিছে আৰু তামাম ধোঁহা একেবাৰে ধোঁহাই ধৰিছে। আৰু এয়া জুই ধৰিছোঁ আমি তাত জুই ধৰিছোঁ মানে জাবৰবিলাক লগাই দিছোঁ আৰু সিহঁতে এইফালে খাই আছে। মানে বেছি সময় নাই আৰু ভাত হ'বৰ কাৰণে। মইতো মাংস নাখাওঁ, মোৰ কাৰণে কণীৰ আইটেম এয়া কণী আৰু এইফালে মোৰ আঞ্জাখন মই বনাই আছোঁ। এখন গাড়ী নকৰছো আজি এখন এইখিনি দাদা নিবি ধুনীয়া তাতে থ জিচিবি দিয়া কথা নাই মাটি হ'ব নিম তাৰ মাখি থাকিব নেপি দে নাই তই পাতাহান দিবা মই খিনি তেল দিছো নিমখ দিয়া নাই মই দেন দিবা তাকে তো পিছত দিলি হ'ল তেল দিছো জ্বলা চলি বছৰ খালি খালো আৰু দে হা নালকে কেপচিকাম দিতা বাইদেউ দিছো ৰিতাবা কম কা দিছিল দিম তই কথা মাৰ ভাৰ মাথা মাৰ মাথা মাৰ আহি सलाद हो गया देखे ना এটা কোণাত মাটিয়ে নাই পিছফালে মাটি নাই একফালে নিচিনা এক গাড়ী বহুত মাটি কবা নাই ন এন্তে আৰু মাটি আনি আছে আমাৰ নানের পানে জি ডক্টৰে আমাৰ মাটি আনি আছে টাকা কো নাজনো না কইলেন ধেমালি কৰে বুলি দেখছ না পকটো মাটি নাই কোণাত নাই রান্দু না খায় নাকি এই নাখায় এই নানু না হা হা কি খালি দিয়া হৈছে এই চলি কি চলি তো পাৰ্টি চলি আছে আমাৰ বাকাৰত। এইবাৰ বুট খাব খুৰী আৰু এয়া চাটনি মানে চালাড বনাই আছে আমাৰ সৰুৱে আৰু বন্দনাই যোগাৰ ধৰি আছে তামাম আৰু সেই যে মোবাইল চাই আছে আৰু এইফালে চাক মাংস পলুকে মাংস বনাই আছে আৰু ইয়াতে মই কণী একদম জুই উঠি আছে পুৰা একদম কণীৰ আৰু সেইফালে জাবৰ লগাই দিছোঁ আৰু এইফালে গগৈ মানে বাঁহৰ তলত কিবা বিচাৰি আছে খৰি কাটি আছে এনেকৈ বনাম আৰু এইডাল লাঠি চাক ইমান ধুনীয়া লাঠি গগৈয়ে কাটি দিছে এইডাল থ এতিয়া নুঠ আৰু মেন্দান দেনি আছে দিয়ে পাত মাখি নপৰে মানুহ পৰি আজি দে সগি থাক পৰে টেষ্টি আছে ইমান কয় যে চেলেকি চাহপাতখন ইমান সোৱাদ হৈছে নে তোমাৰ ধুনীয়া পাতত একো নাই নে মানে চৌকাত বনাইছে খৰিৰে মাংসটো হ'ব খুব ভাল লাগিছে আৰু খৰিত বনালে মানে এনেও টেষ্ট এটা বেলেগ হয় আৰু তাতকৈ ডাঙৰ বেছি ডাঙৰ কথা বাহিৰত বনাইছে আমি লগ লাগি খাইছোঁ খুব ভাল লাগিছে আপোনালোকো খাব লগ লাগি নাখালে ভাল লাগিব মানে খোলা পথাৰত ভাল লাগে আৰু খাই পাতত একোৱে নাই চেলেকি আৰু বনাইছে খাম আৰু বাৰু পিছত দেখা পাব এইবিলাক খাই লৈ ফুৰিব গ'ল সেইফালে চাব গৈছে আৰু কাৰণ খাব লাগিব বাকী আছে খাবলৈ সেইকাৰণে ৰান্ধনি দিয়া নাই খুজি আছা ৰান্ধনি দিয়া নাই আৰু এইটো মানে বেলেগৰ পৰা আনিছোঁ বহুত দূৰৰ পৰা আনিছোঁ আজি খানা বনাবৰ কাৰণে ধুনীয়া খানা বনাই মানে ভাল আৰু আপোনালোকেও মাতিব পুৰা গ্ৰেভি বনালে খাই খুব ভাল লাগিছে এতিয়া মানে পানী দিছে আৰু পানী নিদিলে মানুহ যে বহুত কমি থাকিব বস্তুবিলাক সেইকাৰণে আৰু এতিয়া পানী দিলোঁ আৰু ৰান্ধনিও খাই আছে এইফালে হিন্দীটো কম লাগিছে
লাহে লাহে সৰু খুচি লাহে লাহে পলুক লাহে লাহে কেনেকুৱা হৈছে আঞ্জা ধুনীয়া ন এয়া মোৰ কণী খোৱা লোৱা গোটেই শেষ কৰিলোঁ এতিয়া বস্তুবিলাক আনি এনেকৈ টুপৰি কৰি অলপ জিৰাইছোঁ আৰু তাৰপিছত আমি ভাগৰো লাগিছে বহুত খালোঁ বহুত সোৱাদ লাগিছে ন বহুত গতিকে শিৱৰাত্ৰিৰ ভিডিঅ' আৰু আজি খানাৰ ভিডিঅ' গোটেইখিনি লগ লাগি মই এটা ভিডিঅ' কৰি দিছোঁ আপোনালোকক আৰু সেই ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি আৰু ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগুৱাই যাবলৈ সাহস দিব এতিয়া আহিছোঁ এতিয়া আমি তালি টোপোলালৈ সকলোৱে ঘৰমুৱা হৈছোঁ যিহেতুকে অলপ আন্ধাৰ হ'ব ধৰিছে আৰু সূৰ্যৰ ডুবু ঠাণ্ডাও পৰিছে আমি আহি থাকিলোঁ আটাই ঘৰলৈ